মা সদায় মায়ে, মাৰ স্থান জীৱনত কোনেও ল'ব নোৱাৰে। যি তোমাক মৰম আদৰ ভালপোৱা যিমানে নিদিয়ক কিয়, যিজন ব্যক্তিয়ে তোমাক জন্ম দিছে সেইজন ব্যক্তিৰ নিচিনা আন কোনো হ'ব নোৱাৰে। মায়ে আমাক বহুত বলিদান দি ডাঙৰ কৰিছে, জন্ম দিছে, খুৱাইছে, পিন্ধাইছে, উৰাইছে, হয়নে? কিন্তু মাক আমি একো দিব নোৱাৰোঁ। একো দিব নোৱাৰিলেওতো মৰমৰ মাত এষাৰ যাচিব পাৰোঁ, হয়নে? সেইবাবে মাক সদায় আমি মৰমৰ মাত এষাৰে হ'লেও সন্তুষ্ট কৰিব লাগে। আমি হয়তো টকা পইচা দিব নোৱাৰিব পাৰোঁ, কিন্তু মাক সদায় আমি মৰম আদৰটো দিব পাৰোঁ, হয়নে? সেইবাবে নিজৰ মা দেউতাক সদায় মৰম আদৰ দি ৰাখিব লাগে। মায়ে আমাক যিমান কষ্ট কৰি ডাঙৰ কৰিছে, দুখ কষ্ট পালেও কিন্তু কাকো ক'বলৈ যোৱা নাই যে তোমাক মই ইমান কষ্টৰে ডাঙৰ কৰিলোঁ, তাৰ তুমি কিবা দিব লাগিব বুলি। তাৰতো একো স্বাৰ্থৰ বাবে কৰা নাই মাক, হয়নে? সেইবাবে আমি মাক কেতিয়াও বস্তু দিয়া হৈছে বা মাক বহুত দিলোঁ তেনেকুৱা কেতিয়াও ভাবিব নালাগে। কাৰণ মাৰ যিখিনি ঋণ আমি কোনেও পূৰণ কৰিব নোৱাৰোঁ, হয়নে? সেইবাবে মাক সদায় ৰাখিব। এইখিনি